হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ আৰু আপোনালোকে চাইছে দি মডাৰ্ণ মাইণ্ড ইউটিউব চেনেল। আজি মোৰ মনত এটা কুৱেশ্যন আহিলে যে আমাৰ ইণ্ডিয়াত বাৰু এটা মোবাইল মেনুফেকচাৰিং হ'ব নোৱাৰে নেকি? চব মিলাই কৰি, যেনেকৈ প্ৰচেছৰ হৈ গ'ল, ৰেম হৈ গ'ল, মোবাইলৰ কেমেৰা চেমেৰা পূৰা সকলোবোৰ কি আমাৰ ইণ্ডিয়াত প্ৰডাকশ্যন হ'ব নোৱাৰে নেকি? এনেকুৱাতে যদি এইটো সাধাৰণভাৱে চাব যায়, আমাৰ প্ৰায়বোৰ মোবাইল প্ৰায় পূৰা 100% মোবাইলেই আমাৰ চাইনাৰ পৰা লৈ অহা যায়। পূৰা অনলি আমাৰ ইণ্ডিয়া ব্ৰেণ্ডৰ থাপ্পাটো লগাই গৈ ইয়াত চেল কৰা যায়। মেড ইন ইণ্ডিয়া যিমান মোবাইল দেখা যায় সকলোবোৰ চাইনাতে হেৰি কৰা যায়। ইয়াত কোনো এটা ৰেম চেম একো এটা প্ৰডাকশ্যন হোৱা নাযায়। আমি যদি চাব যাওঁ বেছিক মোবাইলত লগাৰ নৰ্মেল বস্তুবোৰ, যেনেকৈ কেমেৰা হৈ গ'ল, মোবাইলৰ ৰেম হৈ গ'ল, সেইবোৰ আমাৰ ইণ্ডিয়াততো প্ৰডাকশ্যন নহয়েই। তাৰপিছত আৰু বিশেষ যোনটো মোবাইলৰ কাৰণে প্ৰয়োজন হয় প্ৰচেছৰটো আমাৰ ইয়াত ইণ্ডিয়াত মোবাইলৰ প্ৰচেছৰ মেনুফেকচাৰিং নহয়। কিন্তু মোবাইলৰ বাবে প্ৰয়োজন যোনবোৰ ছফ্টৱেৰ হয়, iOS আৰু এণ্ড্ৰইড, সেই দুইটা আমাৰ ইণ্ডিয়াৰ নহয়, বাহিৰৰ দেশৰ হয়। আৰু যোনটো মোবাইলৰ কাৰণে প্ৰচেছৰৰ প্ৰয়োজন হয় ISMC, সেইটো টাইৱানৰ হয়। ঠিক আছে, সেয়েহে আমাৰ ইয়াত ইণ্ডিয়াত প্ৰায় প্ৰচেছৰটো কমকৈ বনোৱা হয়। মই যদি ক'ব যাওঁ যে আমাৰ মোবাইল মেনুফেকচাৰিঙৰ যোনটো প্ৰচেছৰ, সেইবোৰ আমাৰ ইণ্ডিয়াত হোৱাহেঁতেন ইণ্ডিয়াখন ধনী হ'লহেঁতেন, সেইটো বিশেষ কথা নহয়। বিশেষ কথাটো এইটো হৈছে যোনবিলাকত দেশ আগবঢ়া হয় সেইবোৰ বিশেষকৈ আপুনি লক্ষ্য কৰিব, সেই টেগৰ বেছি আগবঢ়া হয়। সেইকাৰণে আমি টেকন'লজিৰ দিশত বেছি আগবাঢ়িব লাগে। দেশ যদি শক্তিশালী বনাব বিচাৰোঁ, তেতিয়াহ'লে আমি টেকৰ দিশত বিশেষকৈ আগবাঢ়িব লাগিব। তো আমাৰ ইণ্ডিয়াখনে বাৰু কেতিয়াও প্ৰচেছৰ বনাবৰ কাৰণে চেষ্টাই কৰা নাছিল নেকি? সেইটো বিষয়ে যদি আমি চাব যাওঁ, তেন্তে হ'লে আমাৰ ইণ্ডিয়াখনৰ এটা বিশেষ কোম্পানীয়ে, আমাৰ ইয়াত ছেমি কণ্ডাক্টৰ এটা কোম্পানীয়ে বহুত বছৰ আগতে এণ্ট্ৰি কৰিব বিচাৰিছিল, কিন্তু আমাৰ ইণ্ডিয়াৰ বহুত ডকুমেণ্ট লগাৰ বাবে সিহঁতে এণ্ট্ৰি কৰিব নোৱাৰিলে। সেইটো লাষ্টত যাই কৰি ইণ্টেল হৈ গ'ল। আৰু যোনটো আমাৰ সেইটো যদি আমাৰ ইয়াত যদি ডকুমেণ্ট নোহোৱাকৈ যদি এণ্ট্ৰি কৰিবৰ কাৰণে পাৰ্মিশ্যন দিলেহেঁতেন, তেতিয়াহ'লে বিশেষকৈ আমাৰ ইণ্ডিয়াখনৰ বহুত উন্নতি হ'লহেঁতেন। সেইটো যাইকৈ বেলেগত মালয়েছিয়াৰ আৰু ক'ৰবাত জেগাত যাইকৈ বহিলেগৈ, আৰু চাইনাত তাত ইমান ডকুমেণ্টৰ ইমান প্ৰয়োজন আছিলে বিশেষকৈ সেইখিনি টাইমত। আৰু আমাৰ ইণ্ডিয়াত সেইটো বাহিৰেও বেলেগ এটা কোম্পানী বহিছিলে, যোনটো SCL বুলি কয়। সেই SCLটো ইণ্ডিয়াত বহিছিল। সেইটো 5 বছৰ কৰাৰ পিছতে তাত জুই লাগি গ'ল। জুই লগাৰ ফলত তাৰ পিছৰ পৰা আকৌ আৰম্ভ কৰিছিলে, কিন্তু বহুত পিছত কৰিলে। আৰু সেইকাৰণে আমাৰ আৰম্ভ কৰালৈকে বহুতো টেক আগবাঢ়ি গ'ল। এতিয়া বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত যোনবিলাকত চিপছ বনোৱা যায়, যোনবিলাকত প্ৰচেছৰ বনোৱা যায়, সেইবোৰ হৈ গৈছে 120mm চিপ বনোৱা যায়। কিন্তু আমাৰ যোনবিলাকত বিদেশত বনোৱা যায় সেইবোৰ 4nm। মোৰ মোবাইলটো এতিয়া প্ৰচেছৰ 4nm প্ৰচেছৰ, 4mm প্ৰচেছৰ। সেইকাৰণে যিমান মানে mmটো কম হ'ব, সিমানেই মানে ভাল হয় প্ৰচেছৰ, সিমানেই ভালকৈ কাম কৰে। সেইকাৰণে ইণ্ডিয়াখনে ট্ৰাই কৰিছিলে, কিন্তু ইণ্ডিয়া বহুত পিছ পৰি গ'ল। আৰু ইণ্ডিয়াত চৰকাৰৰ গাত দুখ নাথাকা নহয়, চৰকাৰৰ গাত দুখ আছে। কাৰণ চৰকাৰে বৰ্তমান সময়ত যদি চাব যোৱা যায়, GSTৰ 1%ও ব্যৱহাৰ নকৰে কিছুমান বস্তু ইন'ভেশ্যন কৰাৰ পৰা ধৰি টেকন'লজিৰ দিশত। আমি নতুন বস্তু শিকিবৰ কাৰণে চৰকাৰে বহুতখিনি আমাৰ ইনভেষ্টমেণ্ট কৰাৰ বহুত প্ৰয়োজন হয়। 1%টো ব্যৱহাৰ নকৰে, সেইকাৰণে আমাৰ টেকৰ বিষয়ে বহুতো পিছ পৰি আছে। আৰু বৰ্তমান সময়ত যদি আমি আৰম্ভও কৰোঁ আমি টেক শিকোঁতে বহুত টাইম লাগিব। সেইকাৰণে টেকৰ যিমান পাৰে সিমান সোনকালৰ পৰা আৰম্ভ কৰিব লাগে। বৰ্তমান সময়ত চাব গ'লে ইণ্ডিয়াখনে অলপমান মোবাইলৰ চিপ জোনৰ পৰা ধৰি টেকন'লজি টেগৰ দিশত অলপমান ধ্যান দিয়া দেখা গৈছে। বৰ্তমান বেংগলোৰ এটা নতুনকৈ এটা কোম্পানী গঠন হৈছে, যোনটো আৰ্মছ বুলি কয়, যোনটো 2nm পূৰা এডভান্স চিপ বনোৱা কথা গম পোৱা গৈ আছে, 2000 এমপ্লয় লৈ। আৰু আমাৰ ইণ্ডিয়াৰো এটা নতুন মোবাইল ছফ্টৱেৰ হ'ব চাগে, সেইটো জ'হ' বুলি কয়। সেইটো অ'পেন হৈ আছে, সেইটো চলি আছে। সেইটো আগলৈ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। যি নহওক, ভিডিঅ'টো ইমানেই। আমিতো এইবিলাক ক'লে ইমান দেশখন আগবাঢ়ি নাযাব। সেইকাৰণে চৰকাৰেও নিজেও অলপমান সতৰ্ক হোৱাটো বিশেষ প্ৰয়োজন হয়। তো
ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে আৰু ভিডিঅ'টো যদি বেয়া লাগিছে কমেন্ট কৰিব কি বেয়া লাগিছে আৰু যদি ভিডিঅ'টোত কিবা টপিকৰ ওপৰত কিবা কমেন্ট কৰিবলগীয়া আছে কমেন্ট কৰিব পাৰিব আৰু ভিডিঅ'টো সাপোৰ্ট কৰিব আজি মই এনেকৈ ভিডিঅ' বনাই যাবৰ কাৰণে ট্ৰাই কৰি থাকিম তো নমস্কাৰ জয় হিন্দ